खुलुमबाय स्टुडियाव आंकिल ब्रह्म बाक्सा जिल्ला जुनार फिसिनाय आरो जुनार फाहामथाय बिफाना 5 नं दिहिरियाव मेगा एनिमेल हेल्थ केम्प खाम भेक्सिनेशन केम्प खुंफुंदों। दिनै बाक्सा जिल्लानि 5 नं दिहिरा दनस्रिफोराव बाक्सा जिल्ला जुनार फिसिनाय आरो जुनार फाहामथाय बिफाना मेगा एनिमेल हेल्थ केम्प खाम भेक्सिनेशन केम्प होनाय हाबाफारि खुंफुङो। बे मेगा एनिमेल हेल्थ केम्पखौ जिल्ला बेंगिरि जानानै बेखेवनानै होयो बाक्सा जिल्लानि जिल्ला प्रजेक्ट अफिसार लबैनो दासआ। लोगोसे बे हाबाफारियाव जुनार जोथोनगिरि बनजित मेदि, जन्मनि बरुवा, उत्तम राजकुवा, हितेश दास आरो पुकु कुकी मेट्रि बिथांमोनाबो बाहागो लायो। लोगोसे बे हाबाफारियाव जिब जुनारफोरखौ भेक्सिन थुनायनि अनगायैबो जुनार फिसिग्रा आबादारिफोरखौ सांग्रांथि होनाय आरो सोरखारि खाबुफोर बोरै मोननो हायो बेखौ फोरमायनायखौ नुनो मोनो। बेनि अनगायैबो बे हाबाफारिनि गेजेरजों आथिखालाव जुनार सावस्रि बिफाननो 1962 नाम्बाराव कल खालामनानै न'आवनो फाहामथाय होनायनि बाथ्राखौबो फोरमायो। 30 जुन तारिख माने आमार ইয়াত আজি 5 নম্বৰ দিহিৰা ৰূপহী প্ৰাথমিক বিদ্যালয়ত এখন এনিমেল হেল্থ কাম্প ভেকচিনেশ্যন কেম্প অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানটি এই যেটো ট্ৰিটমেণ্ট কেম্প আৰু ভেকচিনেশ্যন কেম্প এই কেম্পটো আমাৰ বাক্সা ডিস্ট্ৰিক্ট ডিসি বাইদেউৰ নিৰ্দেশত কৰা হৈছে আৰু ইয়াত ৰাইজৰ যথেষ্ট সঁহাৰি পোৱা গৈছে। আৰু ইয়াত বেসিক্যালি আমি এনিমেল ট্ৰিটমেণ্ট আৰু ভেকচিনেশ্যন দিয়াৰ কাৰণে যদিও আহিছোঁ, ৰাইজক আচলতে এৱাৰনেছ ক্ৰিয়েট কৰাৰ কাৰণেহে আহিছোঁ, যাতে ৰাইজে গম পায় আমাৰ চৰকাৰী ভেটেনেৰি ডিপাৰ্টমেণ্টত কি কি সুবিধা আছে, আমাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰতেই হওক বা আমাৰ ভেকচিনেশ্যনৰ ক্ষেত্ৰতেই, সেইখিনি অৱগত কৰাৰ কাৰণেহে আমি ইয়াত আহিছোঁ। আৰু সেইখিনি অলৰেডি মানুহখিনিক কোৱা হৈছে, পাব্লিকক কোৱা হৈছে। আৰু এতিয়া আমি ট্ৰিটমেণ্ট এনিমেল ট্ৰিটমেণ্টখিনি আমি দি আছোঁ আৰু ভেকচিনেশ্যনখিনি কৰি আছে। এতিয়া আমাৰ কিছুমান চৰকাৰী সুবিধা যেনে 1962 আমাৰ মোবাইল ভেটেনেৰি ইউনিট এটা আমাৰ কৰা হৈছে, লঞ্চ কৰা হৈছে যোৱা বছৰৰ পৰা। আৰু সেই সুবিধাখিনি ৰাইজক মই জনাব খুজিছোঁ। তাৰমানে 1962 নম্বৰত যদি কোনোবাই ৰিং কৰে, গৰু ছাগলী যিয়ে নহওক তাৰ ট্ৰিটমেণ্টৰ কাৰণে যদি ৰিং কৰে, আমাৰ মোবাইল ভেটেনেৰি ইউনিট আছে, তেওঁলোকে ঘৰত আহি মানে ট্ৰিটমেণ্টটো দিব। এনেকুৱা কিছুমান সুবিধা আছে। আমাৰ এতিয়া কিছুমান ভেকচিন আছে যেনে চবকা যথেষ্ট আমাৰ কৃষক ৰাইজৰ ক্ষতি কৰে, চবকা নামৰ বেমাৰটোৱে। এতিয়া আমাৰ প্ৰত্যেক 6 মাহৰ মূৰে মূৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যে স্কিম হিচাপত আমাৰ ভেকচিনেশ্যনটো চলি আছে FMD। সেই ভেকচিনেশ্যনটো সম্পূৰ্ণ বিনামূলীয়া, তাৰ সুবিধাটো ৰাইজক গ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এতিয়া যথেষ্ট ছাগলী আমি প্ৰতি বছৰে মৃত্যুমুখত পৰে PPR নামৰ এটা বেমাৰৰ পৰা। সেই PPR ভেকচিনেশ্যনটো আমি কৰাৰ কাৰণে ইয়াত আহিছোঁ আৰু ৰাইজক অৱগত কৰিছোঁ যাতে সেই PPR ভেকচিনেশ্যনটো প্ৰত্যেক বছৰে কৰাই লয়। ঠিক সেনেকৈ যোৱা বছৰ আমাৰ গোট পক্স এটা বেমাৰ হৈছিল গৰুৰ, সেই গোট পক্সৰ ভেকচিনটো আমি আজি দি আছোঁ। আৰু ৰাইজক প্ৰত্যেক বছৰে যাতে গোট পক্সৰ যিটো ভেকচিন তাৰ সুবিধা আৰু সেই মাৰাত্মক বেমাৰটো কেনেকৈ ৰোধ কৰিব পাৰি, কেনেকৈ ভেকচিনেশ্যনটো কৰিব লাগে, সেই বিষয়ে আমি অৱগত কৰিব আহিছোঁ। তো গতিকে এই সুবিধাবিলাক, আৰু আপোনালোকে জানে আমাৰ যি সোয়াইন ফিভাৰ বেমাৰ, এই বেমাৰটো যথেষ্ট আমাৰ পিগাৰী ফাৰ্মাৰখিনিক আমাৰ মানে লোকচানৰ সন্মুখীন কৰাই আছে। আৰু এই পিগাৰীৰ কাৰণে সোয়াইন ফিভাৰ ভেকচিনেশ্যনটো আমাৰ চলি আছে। গতিকে এই সুবিধাবিলাক লোৱাৰ কাৰণে ৰাইজক অনুৰোধ জনাইছোঁ। ডেফিনেটলি আমি ডিচি বাইদেউ মোক কৈছেই যাতে আমি সময়ে সময়ে আৰু বেলেগ বেলেগ গাঁৱত যাতে আমি এইবিলাক কৰি থাকোঁ, আমি এইটো চলাই থাকিম। নহয়, তাৰমানে আচলতে আমাৰ ভেকচিন দিব নোখোজাটো আচলতে মানে আমাৰ যিখিনি ফাৰ্মাৰখিনিক কিছুমান বস্তু বুজি নাপায়। হয়তো কিছুমান মানুহে কয় এই ভেকচিন দিলে বেমাৰ বাঢ়েহে বা ক্ষতি হয়, গৰু মৰে। আচলতে সেইবিলাক আচলতে সঁচা কথা নহয়। আমি বৈজ্ঞানিক দৃষ্টিভংগীদি মানুহক বুজাব খোজোঁ যে ভেকচিনেশ্যনেহে জীৱ জন্তুক মানে যিখিনি বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে। गोजोनथाव खौरां, नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियेल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु।
बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियेल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियेल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेमोरियेल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारी, एडभान्स लापारोस्कोपिक ENT सार्जारी डिपार्टमेन्ट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारी डिपार्टमेन्ट, डार्मेटोलॉजिस्ट, ऑर्थोपेडिक्स, रेसिडेंशियल मेडिकल ऑफिसर, इंटर फैसिलिटी यूनिट, फिजियोथेरापी, रेडियोलॉजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलॉजिस्ट, इमरजेंसी डिपार्टमेंट, सिटी स्कैन, एक्स-रे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो MRM मेमोरियेल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854081948 93655020048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।